গৰম দি এদিন ৰ'দ গৈছো ৰ ভাই বহ গৈছিল নেকি কলৈনো যাবি এইফালে ওলাই আহিলো তাতে কালি মাল অকমান খাই দিলো মাথাটো টিংটিঙা টিংটিঙা কি কৰিলে ভাল হ'ব কথা মিলাই মিলালে হেৰি পইচাটো নাহিলেচোন কালি দিলো মোৰ ওচৰত আগৰ পইচাই দিয়া নাই আকৌ দিব জানো কিনে নহয় এনেই কচমছে পাঁচটোকে থাকিল এই আছে পৰা চা নাই নাই চাব পাওঁ সঁচাকে থাকে তই জানি পাই গান্ধী দিব জানো এই দিব দি যাব ইয়াত বমি আছো অলপ আগত মই গৈছো তাৰপৰা এপাক গৈছে ন পইচা দিব দিব ন গৈছা দেই ভাই পইচা দিয়াচোন 200 টকা এটা ঘৰত পইচা ধেৰ আছে কিন্তু থাকি আহিলে আকৌ পইচা ঘৰত ধেৰ আছে তোমাৰ কিমান আছে এই বহুত আছে মুঠতে এতিয়া থাকি অহাৰ কাৰণে তোমাৰ পৰা এতিয়া লৈছো পইচাটো দি দিম 5 10 15 20 25 30 35 40 100 টকা 200 300 পুৰা 5000 টকা আছে ইয়াত তুমি এই চাবিটো পোৱা আৰু ঘৰপা মোৰ বাইকখনলৈ লৈ আহিবা পইচাটো দেই নিজৰ পইচাবোৰ ঘৰত থবি লোকক পইচা বিচাৰি আহিবি এনেকুৱা চালান কালু ভাই য়েছ বছ তই ইয়াৰ হাতকেইখন কাটি পেলা ই মোক গাৰ্লফ্ৰেণ্ডলৈ 8 বাৰ ফোন কৰিছে কাটি পেলা तेरा दोनों हाथ दे दे मुझे নহয় মোৰতো হাগনি হৈ থাকে তইতো জানই মোৰ হাত যদি দুখন কাটি দিয় তোৰ হাত দুখনে মোক টিকা ধুৱাব সেইটো জানো